হাই বন্ধুসকল, আজি গান নহয়, আজি অলপ আপোনালোকক দেখাম পথাৰত কেনেকৈ খেতি কৰে আৰু পথাৰত খেতি কৰি কেনেকৈ আমেজ লাগে। যিটো আমেজ আপোনালোকক আজি দেখাই আছোঁ। এইডাল জামৰ তলতে আমি জিৰাওঁ। এতিয়া আমি অলপ জিৰালোঁ, দুপৰীয়া আহাৰটো খালোঁ। একদম মানে পথাৰত কাম কৰি এনেকুৱা লাগে, বঢ়িয়া লাগে। যদি আপোনালোকে কৰি পাইছে তেতিয়া আপোনালোকে গমেই পাইছে, আৰু যোনে কৰা নাই এবাৰ হ'লেও পথাৰত আহি চাব কেনেকুৱা লাগে। পথাৰত কঠীয়া তুলি লগৰ লগত বঢ়িয়া লাগে। সেইটো আমাৰ বাৰু প্ৰথম এবাৰ আহি চালোঁ আজি ককাহঁতৰ তাত ৰুব লাগে। এইফালে দেখিছে আপোনালোকে, এই আৰু এনেবোৰে ৰুই আছে পথাৰত। মানে ৰুই হাঁহি ধেমালি কৰি কঠীয়া তুলি বহুত ভাল লাগে। বৰমা অলপ ভিডিঅ' বনাই দিলোঁ ৰ বন্ধুসকল। আপোনালোকে যদি নাই ইয়াকে বনাই আছোঁ। যদি আপোনালোকে কেতিয়া পথাৰত আহি পোৱা নাই তেতিয়াহ'লে আহিব। পথাৰত কঠীয়া তুলি এনজয়টো ল'ব, আৰু কেনেকৈ খেতিয়কসকলে কষ্ট কৰে সেইটো আপোনালোকে জানিব। এতিয়া কঠীয়া তুলিবলৈ গৈ আছোঁ। আজি আমাৰ প্ৰথম বাৰু, বহুত ভাল লাগিছে কঠীয়া তুলি। আমাৰ ওচৰৰে দাদা আৰু লগো হয়, নিজৰ ছিনিয়ৰ, আমাতকৈ ছিনিয়ৰ দাদা। আপোনাৰ পথাৰত ভাল লাগে, বঢ়িয়া লাগে না ফূৰ্তি কৰি। একদম মানে কঠীয়া তুলি যিটো ফূৰ্তি, হাঁহি ধেমালি কৰি যিটো আমেজ লাগে, সেইটো বাৰু ঘৰত থাকি কেনেকৈ লাগিব। যদি বন্ধুসকল আপোনালোকে কেতিয়াও আহি পোৱা নাই তেতিয়াহ'লে আহিব, এবাৰ এনজয়টো ল'ব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব।